হেল্ল' এভৰিৱান, কি খবৰ বাৰু আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি ভাবিলোঁ মই ৰুমটো চাফা কৰি কিনে আপোনালোকক দেখাই দিম ড্ৰয়িং ৰুমটো। আৰু ঘৰৰ ভিডিঅ'টো মই আগতে দিছিলোঁ, আপোনালোকে ঘৰৰ ভিডিঅ'টো যদি চাইছে গম পাইছে ৰুমবিলাক। আৰু আজি ভাবিলোঁ ড্ৰয়িং ৰুমটোৱে চাফা কৰি দেখুৱাই দিওঁ আপোনাক। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে পূৰা মাস্ক চাস্ক মাৰি কামত লাগি গ'লোঁ। আৰু এনেকৈ বক্সত গান বজাই কোনে কোনে কাম কৰি ভাল পাওঁ কমেণ্ট কৰি জনাবচোন। মইতো বহুতেই ভাল পাওঁ, এনেদৰে কাম কৰিলে কাম কৰা যেনে নালাগে, ভাল লাগি থাকে মনটো। আৰু এইফালে মই গোটেইখিনি গুচাই ল'লোঁ। লৈ এতিয়া খিৰিকীখন গোটেই এনেদৰে মেলি দিছোঁ। আৰু এইবিলাক তচাক কিবা কিবি গোটেই ৰ'দত দিম। এইখিনি গুচাই লৈছোঁ কি আছে। আৰু এইখন মই নিজে বনাইছোঁ হাতেৰে, আপোনালোকক দেখাই দিছোঁ ৰ'ব। কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। আৰু এনেদৰে দেখা নাপাব ৰ'ব। এইখন চাওক, ষ্টে পজিটিভ। আৰু ছাইডৰবিলাক এইবিলাক বগা মণি দিছিলোঁ আঠা খুৱাই, কিন্তু আঠাবিলাক খুলি খুলি গৈছে ভালদৰে। আৰু এইখিনিও দিব লাগিব। চাওকচোন কেনেকুৱা লাগিছে কমেণ্ট কৰিব। নিজ হাতেৰে মই বনাইছোঁ, এইখন এম্ব্ৰইডাৰী কৰিছোঁ। আৰু এইফালে এনেকৈ গান বজাই থৈ দিছোঁ। আৰু সেইটো নেটৰ হয়, বনাইছিলোঁ নেট আৰু ঊলেৰে বনাইছোঁ ফুলদানিটো। আৰু এইফালে গোটেইখিনি গুচাই ল'লোঁ। এইবিলাক ৰ'দত দিম। আৰু ধুব লগাখিনি ধুব লাগিব। বিচনা চাদৰ আৰু কুচনৰ কভাৰ এইবিলাকো উঠাই দিম। গোটেইখিনি ভালদৰে যিহেতু চাফাই কৰিম, গোটেই চাইড কৰি উঠাই দিম এইবিলাক। আৰু কাৰ কাৰ এনেদৰে পলিথিন থাকে বিচনাৰ তলত কমেণ্ট কৰিব। আমাৰতো থাকে এনেদৰে। আৰু এইফালে এইবিলাক উঠাই দিলোঁ। এইবিলাক গোটেই চাইড কৰা হৈ গ'ল। এয়া এইফালে এনেদৰে ৰাখি দিছোঁ। আৰু এইফালে আছে ফুলনি, মানে বাগিচা মানে ফুলনিখন। এইবিলাক গোটেইখিনি চাইড কৰিম। আৰু এইখন যে দেখিছে, এইখন মোক গিফ্ট দিছিলে বাৰ্থডেত মাহীৰ ছোৱালীজনীয়ে। তাইক ভিডিঅ'ৰ জৰিয়তে থেংক ইউ দিছোঁ, থেংক ইউ দিয়াৰ। আৰু এইফালে গোটেইখিনি এনেদৰে নমাই ল'লোঁ। আৰু ইয়াৰ পৰা গোটেই নমোৱা হৈ গ'ল গাইজ। আৰু এইফালে যে দেখিছে, এই দুটা বটল দুটা ফেভৰেট কালাৰেদি মই এনেদৰে ফুল আঁকি দিছোঁ। আৰু এইফালে কাচু আৰু টাইমাৰটো আছে। আৰু এইফালে বাৰ্থডেত দিয়া গিফ্টটো। আৰু বটল দুটা আপোনালোকক ভালদৰে দেখাই দিছোঁ, চাওক। ওচৰৰ পৰা দেখাই দিছোঁ কেনেকুৱা লাগিছে। কালাৰখিনি আছিল এনেদৰে। এই দুটাত ডিজাইন কৰি দিছোঁ, এনেকুৱাই ডিজাইন দিছোঁ দুটাতে। আৰু এইফালে যে দেখিছে, এইটো কাচুটো আনিছোঁ ফেঞ্চিৰ পৰা। আৰু এইটো টাইমাৰটো আনিছোঁ কামাখ্যাৰ পৰা। কামাখ্যাক যাওঁতে আনিছোঁ, ভাল লাগিলে লৈ আহিলোঁ এনেদৰে। চাওক, আপোনালোকক গোটেইখিনি পৰা হোৱালৈ দেখুৱাই দিছোঁ। গোটেইখিনি পৰা হোৱালৈ থকাসকলৰ জানিবা ধৈৰ্য আছে। আৰু স্কিপ নকৰাকৈ যোনে যোনে চাই আছে। আৰু স্কিপ কৰাবিলাকৰ ধৈৰ্যটো অলপ কম, ইয়াতে গম পায়। এইখিনি গোটেইখিনি শেষ হোৱালৈ চাওক, শেষ হৈ গ'ল। তালৈ মই দেখুৱাই দিছোঁ। এতিয়া যিহেতু গোটেইখিনি দেখুৱাইছোঁ, ইয়াৰ ভিতৰত অলপমান দেখুৱাই দিলোঁ আপোনালোকক। গামোচা আছে, এইখিনিও ঠিক কৰি থ'ব লাগিব ভালদৰে। ওপৰত শাৰী আৰু মেখেলা চাদৰ অলপ আছে, ইয়াতে বেছি থোৱা নাই, এনেদৰে আছে। এইখিনিও ভাল কৰিব লাগিব। আৰু এইফালে মই ল'লোঁ এতিয়া ঝাৰু। আৰু কাপোৰ এখন লাগিব, নহ'লে যিমান ধূলা আছে ইয়াতে প্ৰথমতে গুচাই লৈছোঁ। আমাৰ ৰাস্তাৰ একদম ওচৰত নহয়, তথাপিও ইমান ধূলা আহে। আৰু তেতিয়া বটল দুটাৰ ডিজাইনটো আপোনালোকক দেখাই দিলোঁ, কিন্তু ইয়াতে মই জলকীয়াৰ ঠাৰি, একদম কাঁচা ঠাৰিটো কালাৰ কৰি এনেদৰে থৈ দিছিলোঁ, দেখুৱাব পাহৰিলোঁ, সেইকাৰণে এতিয়া দেখাই দিছোঁ। আৰু এইফালে ফুল যে দিয়া দেখিছে, এইটো মমৰ হয়, কিন্তু ভালদৰে মই লগাব নাজানিলোঁ কিজানি, সেইকাৰণে পৰি পৰি গৈছে। এতিয়া আৰু পিছত ট্ৰাই কৰিব লাগিব এবাৰ, কিন্তু বহুত গৰমত দিব লাগে মমটো। তেনেকৈ দিছিলোঁ, এইখিনি অলপহে ৰৈছে, বাকীখিনি পৰিয়ে গৈছে। আৰু এইটো হয় প্লাষ্টিকৰ বটলৰ, এনেদৰে কাটি সজাই থৈছিলোঁ। আৰু ওপৰৰ কেইটা ফুলকেইটা প্লাষ্টিকৰ পলিথিনৰে হয়।
আৰু এইকেইটা হৈছে ঊলৰ এনেদৰে ফুল কৰি কৰি দিছোঁ। ইয়াৰ পৰা ভালদৰে ইয়াতে লগাই লগাই দিম বাকীখিনি। চাওক এতিয়া গাইজ আৰু এইবিলাক ভালদৰে মুচি মুচি আৰু ওপৰত এনেদৰে সজাই থৈ দিম। আৰু গাইজ এতিয়া ওপৰৰখিনি এনেদৰে জাকেৰি আছোঁ আৰু গান শুনি আছোঁ, কিন্তু আপোনালোকক মই গান শুনাব নোৱাৰিম কাৰণ কপিৰাইট লাগি যাব। সেইকাৰণে গানটো বন্ধ কৰি দিছোঁ আৰু আপোনালোকে শুনিব নোৱাৰাকৈ। এইফালে মই গান শুনি শুনি কাম কৰি আছোঁ। এইবিলাক এনেদৰে হাৰা হৈ গ'ল, মানে ঝাৰু দিয়া হৈ গ'ল এতিয়া। আৰু এইফালে যে দেখিছে তাতে মানে ডাঠ বা কালাৰ কিবা তেনেকুৱা কাৰ্টুনত তেনেকুৱা টাইপত ঊল মেৰিয়াই মেৰিয়াই তেনেদৰে সেইটো বনাইছোঁ। আৰু এইফালে গোটেইখিনি ক্লিন হৈ গ'ল। চাওক এতিয়া কাম বাকী আছে মুচিবলৈ, আৰু ফ্ল'ৰখন মোচাৰ আগতে ৱালখনো মুচিব লাগিব এতিয়া, নহ'লে গোটেই ধূলি ধূলি আৰু লেতেৰা হৈছে ৱালখন। এতিয়া হৈ গ'ল গোটেই কামখিনি, মোচা কামখিনি হৈ গ'ল। এতিয়াতো চকখন আনি পাৰিলোঁ, ৰ'দত দিছিলোঁ আৰু বাহিৰৰ ফালে দেখাই দিছোঁ। আৰু এইফালে পৰ্দা চৰ্দা ধুই ইয়াতে মেলি দিছোঁ। আৰু আপোনালোকক এটা বস্তু দেখাম ৰ'ব। সেইফালে যে দেখিছে ফুলটো চাওকচোন, গোলাপ ফুলটো কি ধুনীয়াকৈ ফুলি আছে, সেইটো চাপৰতে। আৰু ছাইডতে এইডাল লাকি বেম্বো। আৰু ৰুমটোৰ পিছফালে দেখাই দিলোঁ আপোনালোকক, এইফালে লাগিছে পানীলাও। আৰু এইখিনি আছিল আজিৰ ভিডিঅ'টো। আপোনালোকৰ ৰুম চাফা কৰা ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু যদিহে আপুনি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেতিয়াহ'লে থেংক ইউ। আৰু নতুন ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়াহ'লে বাই বাই।